প্ৰেম। তাৰ পাছত আলমিত্ৰাই ক'লে, প্ৰেমৰ বিষয়ে আমাক কওকচোন। তেওঁ মূৰ তুলিলে। সন্মুখৰ মানুহবোৰৰ ওপৰেদি দৃষ্টি বগৰাই ল'লে। সিহঁতৰ ওপৰত নীৰৱতা নামি আহিছে। এটা গভীৰ কণ্ঠস্বৰেৰে তেওঁ ক'বলৈ ধৰিলে, যেতিয়া প্ৰেমে তোমাক হাত বাউলি দি মাতে, তেওঁৰ পিছ ল'বা, যদিও তেওঁৰ পথবোৰ কঠিন আৰু কষ্টসাধ্য। আৰু যেতিয়া তেওঁ পাখিৰে তোমাক সাবটি ধৰিব, তেওঁক সমৰ্পণ কৰিবা, যদিও তেওঁৰ ডেউকাৰ মাজত আৱৰি ৰখা তৰোৱালখনে তোমাক আঘাত কৰিব পাৰে। আৰু যেতিয়া তেওঁ তোমাক কথা কয়, তেওঁক বিশ্বাস কৰিবা, যদিও তেওঁৰ কণ্ঠস্বৰে তোমাৰ সপোনবোৰ ভাঙি চিঙি পেলাব পাৰে। যিদৰে উত্তৰ দিশৰ বতাহজাকে তোমাৰ বাগিচাখন অপৰিষ্কাৰ কৰি পেলায়, যিদৰে প্ৰেমে তোমাক মুকুট পিন্ধাব পাৰে, ঠিক সেইদৰে তোমাক শূলত দিবও পাৰে। যিদৰে তেওঁ তোমাৰ লহপহীয়া বাঢ়নৰ পক্ষে থাকে, ঠিক সেইদৰে তোমাক কলম কৰাৰ ব্যৱস্থাও ৰাখে। যদিও তেওঁ তোমাৰ উচ্চতালৈ উঠি আহে আৰু ৰ'দত কঁপি থকা তোমাৰ কোমলীয়া ডালবিলাকৰ ওপৰত চুমা খায়, ঠিক তেনেকৈ তোমাৰ শিপালৈ নামি গৈও সিহঁতক জোকাৰি দিয়ে মাটিত খামুচি ধৰি থকাৰ পৰা। শস্যৰ মুঠাবোৰৰ দৰে তেওঁ তোমাক গোটাই লৈ নিজৰ ভিতৰত আৰু মৰণা মাৰে তোমাক নগ্ন কৰিবলৈ। তেওঁ চালনি মাৰে যাতে কোনো পতান ৰৈ নাযায়। তেওঁ ঢেঁকীত খুন্দে চকচকীয়া কৰিবলৈ। তেওঁ তিয়াই ৰাখে যেতিয়ালৈকে কোমল নহয়। আৰু তেতিয়াহে পবিত্ৰ অগ্নিৰ ওপৰত তোমাক ধাৰণ কৰে, যাতে তুমি হৈ পৰা ঈশ্বৰৰ পবিত্ৰ ভোজৰ বাবে এক পবিত্ৰ খাদ্যান্ন। এনেধৰণৰ সকলোবিলাক কামেই কৰে প্ৰেমে তোমাৰ ওপৰত, যাতে তুমি তোমাৰ অন্তৰৰ গোপন কথাবোৰ বুজি পোৱা আৰু সেই জ্ঞানেৰেই হৈ পৰা জীৱনৰ অন্তৰৰ একাংশ। কিন্তু যদি তুমি ভীতিগ্ৰস্ত হৈ বিচাৰা কেৱল প্ৰেমত শান্তি আৰু প্ৰেমত তৃপ্তি, তেতিয়াহ'লে ভাল হ'ব তুমি তোমাৰ নগ্নতা লুকুৱাই পেলোৱা আৰু দেই গুচি আহা প্ৰেমৰ মৰণা মৰা চোতালখন। যোৱাগৈ কোনো এক ঋতুহীন পৃথিৱীলৈ, য'ত তুমি হাঁহিবা, কিন্তু প্ৰাণ খুলি নহয়। কান্দিবা, সম্পূৰ্ণ কান্দোন ঢালি নহয়। প্ৰেমে একোৱেই নিদিয়ে নিজৰ বাহিৰে আৰু একোৱেই নলয় নিজৰ বাহিৰে। প্ৰেমে কাকো আবিষ্ট নকৰে, নাইবা কাৰো দ্বাৰা অধিকৃত নহয়, কাৰণ প্ৰেম নিজতেই স্বয়ং সম্পূৰ্ণ। তুমি প্ৰেমত থকা অৱস্থাত এইটো কোৱা উচিত নহয়, ঈশ্বৰ মোৰ অন্তৰত আছে। বৰং এইটো কোৱা উচিত, মই ঈশ্বৰৰ অন্তৰত আছো। আৰু ভাবি নল'বা যে তুমি প্ৰেমৰ গতি নিৰ্ণয় কৰিব পাৰা। যদিহে তোমাক যোগ্য বুলি ভাবে, তোমাৰ গতি ই নিৰ্ণয় কৰিব। প্ৰেমৰ অন্য কোনো কামনা নাই, কেৱল নিজৰ সিদ্ধিৰ বাহিৰে। তুমি যদি প্ৰেম কৰা আৰু তোমাৰ প্ৰয়োজনবোৰ যদি কামনা ৰঞ্জিত, সেই কামনাবোৰ যেন কেৱল তোমাৰ নিজৰেই কামনা হয়। গলি যাবলৈ আৰু এটা বৈ যোৱা জুৰি হ'বলৈ, যিটোৱে নিশাটোৰ বাবে সুৱদী গীতবোৰ গায়। অতি বেছি কোমলতাৰ পৰা ওলাই অহা বিষটোৰ কথা বুজিবলৈ, প্ৰেমৰ বিষয়ে তোমাৰ নিজৰ দৃষ্টিভংগীৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈ ৰক্তক্ষৰণ কৰিবলৈ হেঁপাহেৰে
আৰু